পুনৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছো জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাৰ এটি বিশেষ খবৰ। আমি দেখিবলৈ পাইছো অভিনেত্ৰী আইমি বৰুৱা, তেখেতৰ স্বামী পীযুষ হাজৰিকা আৰু তেওঁলোকৰ কন্যা সন্তান। তেওঁলোক একেলগে গৈছিলে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ। আমি দেখিবলৈ পাইছো অভিনেত্ৰী আইমি বৰুৱাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ যোৱা বহুতো আলোকচিত্ৰ। লগতে অভিনেত্ৰী আইমি বৰুৱাই শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে, স্বামী পীযুষ হাজৰিকা তথা সপৰিয়ালে আজি কামাখ্যা মাৰ দৰ্শন কৰোঁ আৰু মাৰ শ্ৰীচৰণত ভক্তি সেৱা নিবেদন কৰোঁ। মাৰ আশীষে সকলোৰে মংগল কৰক। দ্ৰব্যস্ত যে প্ৰথমবাৰৰ বাবে মাৰ মন্দিৰত মিঠৈ, শুকান বুট, তিল আৰু নাৰিকল গুড়ৰ লাডু প্ৰসাদ হিচাপে লাভ কৰিলোঁ। মন্দিৰৰ এগৰাকী পুৰোহিতে জনোৱা মতে অতীজত প্ৰসাদ এইসমূহ দ্ৰব্যৰে বনোৱা হৈছিল। আজি পুনৰ আমাৰ থলুৱা খাদ্য সামগ্ৰীৰে আগবঢ়োৱা এই প্ৰসাদ গ্ৰহণ কৰি এক অনন্যতাৰে ক্ষুব্ধ হ'লোঁ। বন্ধু-বান্ধৱীসকল, অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা বিভিন্ন দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এনেকৈ নতুন খবৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।